নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৰে কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আৰু গাইছ আজি ময়ো পূজা চাবলৈ আহিল। আৰু গাইছ আহিয়ে দেখিলে এইটো অদ্ভুত খেলা সৰু ছোৱালীৰ ওপৰত উঠি তলত পিছলি আহি আছে। আৰু গাইছ মানে ইয়াতে মেলাও হৈছে। আৰু গাইছ মানে তাতে এটা ছোৱালী উঠিছে, ছোৱালীটো মানে ভয়তে মাকক ধৰি লৈছে পুৰা। আৰু মানে এইফালে সৰু ছোৱালীকেইটাই গাড়ী চলাই আছে। আৰু এইফালে মেলা বজাৰ চকৰিটো। আৰু গাইছ মানুহ চাওক না গাইছ, কিমান মানুহ গাইছ। আৰু গাইছ যেতিয়া পূজা হ'লে মানুহ থাকিব লাগিব ন, মানুহ থাকিলে বেছি ভাল লাগিব। আৰু এইফালে ৰেলগাড়ী গাইছ, ৰেলগাড়ী চলি যাই আছে। সৰু ছোৱালীবিলাক পুৰা উঠি লৈছে। আৰু এইফালে এইটো তলত ঘূৰা চকৰি পুৰা ঘূৰি আছে। জানো ডলাহে ঘূৰি আছে, ডলা হানে একেবাৰে। আৰু এইফালে পুৰা মানুহ গাইছ, মানুহ পুৰা জাম লাগি গৈছে। আৰু এইফালে চকৰি ঘূৰা পুৰা চাই আছে, চবে একে ভালকা লাগি চকৰিকে চাই আছে। আৰু গাইছ যিখন পূজাত মই এবাৰ যিহেতু ফাৰ্ষ্ট আহিছিলোঁ, ফাৰ্ষ্ট আহি কিবা এটা ভাল লাগছে। আৰু এইফালে মই মানুহ নহয় অলপ ওলাই আহিছোঁ। আৰু এইফালে খোৱা বস্তু, ডালমুখ চালমুখ কিবা মিঠা বস্তু কিবা কিবি আছে আৰু। আৰু গাইছ মানে এইফালে লটাৰী খেলা হৈ আছে। আৰু এইফালে চাইডে গোটেই মনিহাৰী দোকান আছে। আৰু গাইছ মানে এইফালে মানুহবিলাক ইমান নাই, কাৰণ য'ত মেলা হৈ আছে তাতে বেছি মানুহ জাম লাগি আছে, ইয়াতে মানুহ ইমান অহা নাই। আৰু গাইছ ইফালে মানে টাইমো বহুত হ'ল, ৰাতিও বহুত হ'ল, মানে 11:30 পাৰ হৈ গ'ল। আৰু ভাবিলোঁ এতিয়া ঘৰলৈ যাওঁ, আৰু ভাবিলোঁ কিনো নিম, জিলাপিকে অলপ লৈ ল'লোঁ।